দশম শ্ৰেণীৰ দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ এই পাঠটোৰ 3.3 অনুশীলনীলৈকে কৰিছিলোঁ আজি 3.4 অনুশীলনীৰ অংকখিনি কৰিবলৈ লৈছোঁ 3.4 অনুশীলনীৰ 1 নম্বৰ অংকটোত আছে তলৰ ৰৈখিক সমীকৰণ কেইজোৰ অপনয়ন পদ্ধতিৰে আৰু প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা এনেকৈ ইয়াত 7টা অংক আছে এইকেইটা কৰিবলৈ লৈছোঁ 1 নম্বৰ 1টো কৰিবলৈ লৈছোঁ কৰিবলৈ লওঁতে প্ৰথমতে যি দুটা সমীকৰণ দি আছে সেই দুটা পাতি লৈছোঁ সো x + y = 5 আৰু আনটো সমীকৰণ হ'ল 2x - 28y = 4 আৰু দুইটা সমীকৰণৰ নাম্বাৰিং কৰি লৈছোঁ প্ৰথমটোক 1 নম্বৰ দি লৈছোঁ পিছৰটোক 2 নম্বৰ দি দিছোঁ আৰু ইয়াতে মন কৰিবলগীয়া কথা চোৱা এই যে প্ৰথম সমীকৰণটোত x ৰ সহগ হিচাপে কিমান আছে 1 y ৰ সহগ 1 ইয়াত x ৰ সহগ 2 আৰু y ৰ সহগ 3 মুঠতে আমি x বা y ৰ সহগ দুইটা সমীকৰণতে মিলাই ল'ব লাগিব হয় x ৰ সহগ মিলাই ল'ম নহলে y ৰ সহগ মিলাই ল'ম এতিয়া আমি এনেকৈ লিখিব পাৰোঁ সো 1 নম্বৰৰ সমীকৰণটো 3 ৰে পূৰণ কৰি দিওঁ সোৱা ইমপ্লাইজ দিছো বা তোমালোকে এনেকৈ লিখিব পাৰা 1 নম্বৰৰ সমীকৰণক 3 ৰে পূৰণ কৰি পাওঁ বুলি লিখিব পাৰা এইখিনি হলনি তে কি পাম সো 1 নম্বৰ সমীকৰণটোক 3 ৰে পূৰণ কৰিলে 28x + 28y = 15 আৰু সমীকৰণটোক 3 নম্বৰৰ সমীকৰণ নাম দি দিছোঁ 2 নম্বৰৰ সমীকৰণটোক 1 ৰে পূৰণ কৰিম কিয় 1 ৰে পূৰণ কৰিছো সোৱা 2x - 28y = 4 আৰু তোক 4 নম্বৰৰ সমীকৰণ দিছো তোমালোকে মন কৰা এতিয়া y ৰ সহগ কেইটা মিলি গল 3 আৰু ইয়াতো y ৰ সহগ 3 তোমালোকে আন এটা কাম কৰিব পাৰিলাহেঁতেন 1 নম্বৰৰ সমীকৰণক 2 ৰে পূৰণ কৰা হলে তেতিয়া x ৰ সহগটো মিলি গলহেঁতেন তেনেকৈ কৰিলেও উত্তৰটো একেই ওলাব এতিয়া x y ৰ সহগ কেইটা মিলি যোৱাৰ পাছত সাম যে মিলি যোৱা সহগ কি হৈছে 28y আৰু 28y সিহঁতৰ আগৰ চিনবিলাক কি এটাৰ আগত প্লাস চিন আছে এটাৰ আগত মাইনাস চিন আছে দুয়োটাৰ আগত বেলেগ বেলেগ চিন আছে দুয়োটাৰ আগত বেলেগ বেলেগ চিন থাকিলে দুয়োটা সমীকৰণ যোগ কৰি দিম আৰু দুয়োটাৰ আগত যদি একে চিন থাকে দুই ঠাইতে যদি মাইনাস থাকিলেহেঁতেন তেতিয়া হলে মাইনাস কৰিব লাগিব আৰু দুয়ো ঠাইতে প্লাস থাকিলেও প্লাস মাইনাস কৰিব লাগিব তোমালোকে মন কৰিবা বাকি কেটা চাব নালাগে মিলি থকা কেটাহে চাব লাগে গতিকে ইয়াত দুয়োটাতে বেলেগ বেলেগ চিন আছে গতিকে 3 নম্বৰৰ সমীকৰণটো আৰু 4 নম্বৰৰ সমীকৰণটো যোগ কৰি দিবা তেতিয়া কি পাবা সোহাইটো পাবা 5x আৰু +28y আৰু -28y কেনসেল হৈ যাব 15 আৰু 4 প্লাস কৰি দিলে 19 আৰু যদি x উলিয়াবলৈ যাওঁ x = 19/5 x ৰ মানটো ওলাই গল সেই x ৰ মান যিকোনো এটা সমীকৰণত বহাই দিলে হ'ল যিকোনো এটা সমীকৰণত মই 1 তে বহাই দিছো ধৰা 1 ত বহুৱাই পাওঁ 3 নম্বৰ সমীকৰণটো বহাব পাৰা 4 নম্বৰ সমীকৰণটো বহাব পাৰা কিন্তু প্ৰথম সমীকৰণৰ কিতাত বহালে অলপ সহজ হ'ব তে x ৰ মান 19/5 + y = 5 সো 1 নম্বৰ সমীকৰণত বহাই দিছো 19/5 হৈ গল আৰু y = 5 - 19/5 বুজি পাইছানে এটো পক্ষান্তৰিত হৈছে y = লসাগু 5 হ'ব 25 - 19 y = 6/5 এতেকে সমাধান লিখি দিবা সমাধান x = 19/5 আৰু y = 6/5 আৰু এনে ধৰণে কৰা পদ্ধতিটোক এটো অপনয়ন পদ্ধতি বুলি কোৱা হয় নম্বৰ 2 অংকটো সোৱা একেদৰে আগৰ দৰে দুইটা সমীকৰণক নাম্বাৰিং কৰি লৈছো আৰু ইয়াতো y টো মিলাবলৈ সহজ হৈ আছে 2 নম্বৰ সমীকৰণটোক যদি 2 ৰে পূৰণ কৰি দিওঁ y মিলি যাব গতিকে 1 নম্বৰৰ সমীকৰণটোক পূৰণ কৰি নেদেখুৱালে হয় তথাপিতো মই দেখুৱাই দিছো 1 ৰে পূৰণ কৰিবা তেতিয়া 28x + 4y = 10 হৈছে 3 দি দিয়া এটো 2 নম্বৰ সমীকৰণটো কিহেৰে পূৰণ কৰিম 2 ৰে তেতিয়া 2x - 4y = 4 হ'ব 4 নম্বৰ দি দিলো দুইটা যোগেই কৰিম কিয় যোগ কৰিম কাৰণ মিলি থকা যত সহগ মিলি আছে সেই পদ দুটাৰ আগত বেলেগ বেলেগ চিন আছে 5x =
এইটো 4 হ'ব হা 4 2 ৰে পূৰণ কৰিলে 4 হ'ব 2 2 4 তে 7x is equal 14 x equal 14/7 আৰু x equal হৈ গল 2 আৰু x ৰ মান যিকোনো তাত বহাই দিয়া 1 ত বহাই দিও 1 ত বহাই পাও 1 ত 3 into x ৰ ঠাইত 2 বহাই দিয়া plus 4y equal 10 6 plus 4y equal 10 4y equal 10 minus 6 6 to পক্ষান্তৰিত হৈছে 4y is equal 4 তেনে হলে y is equal 1 হ'ব কাৰণ 4 4 ঘৰণ যাব এতেকে সমাধান x equal 2 আৰু y equal 1 এই দৰে এটো অপনয়ন পদ্ধতিত অঙ্কটো কৰিলো 3 নম্বৰ অঙ্কটো চোৱা 28x minus 5y minus 4 equal 0 এক নম্বৰ দিয়া হৈছে আৰু 9x equal twice y plus 7 আছে এটো এই এক নম্বৰ সমীকৰণটোৰ নিচিনা একে কৰি লৈছো চোৱা minus twice y কৰি লৈছো আৰু 7 টো ইফালে minus 7 equal 0 পক্ষান্তৰিত কৰি লৈছো 2 নম্বৰ দি দিছো এতিয়া মন কৰিম y মিলাম বুলি ভাবিছো y ইয়াত y ৰ লগত কি আছে 5 বা ইয়াত y ৰ লগত কি আছে 2 x মিলালেও হ'ব এক নম্বৰটো এতিয়া 3 ৰে পূৰণ কৰিব লাগে মই আকৌ y মিলাম বুলি ভাবি এক নম্বৰ সমীকৰণটোক 2 ৰে পূৰণ কৰিছো 2 ৰে পূৰণ কৰিলে 3 2 6 5 2 10 4 2 8 3 নম্বৰ ল আৰু 2 নম্বৰ সমীকৰণটোক 5 ৰে পূৰণ কৰিছো 5 9 45 5 2 10 5 7 35 এতিয়া সহগ মিলি থকা আখেকিটা হল 10y আৰু 10y দুইটাৰ আগত একে চিন আছে মই অলপ এক নম্বৰ অংকটো কৰোতে কৈছিলো যে একে চিন থাকিলে বিয়োগ কৰিব লাগিব 3 নম্বৰ সমীকৰণৰ পৰা 4 নম্বৰ বিয়োগ কৰি দিছো আৰু বিয়োগ কৰিলে তোমালোকে জানা যে তলৰটোৰ চিনটো সলনি হৈ যায় এটা চিনটো সলনি কৰি দিব পাৰা ৰাখি থৈ দিব পাৰা আৰু তোমালোকে জানা যেতিয়া বিলাক চিন নিদিলেও হ'ব 6x minus 45x হলে minus 39x এই দুইটা এটো সলনি হৈ গল তেতিয়া 10y কটা গল নাইকিয়া হৈ থাকিলে তো plus 35 আৰু minus 8 হলে plus 27 হ'ব 27 টো পক্ষান্তৰিত কৰিলো মাইনাস হল দুই ফালৰ মাইনাস কেনসেল হল x equal 27/39 3 ৰে কাটিছো 9 বাৰ আৰু ইয়াত গৈছে 13 বাৰ গতিকে x equal 9/13 হৈ গল তে x ৰ মান 1 ত বহাই পাম 1 ত আছিল 3 আৰু x ৰ ঠাইত দিছো 9/13 minus 5y minus 4 equal 0 3 9 27 13 থাকিল minus 5y 4 টো পক্ষান্তৰিত হতে plus 4 হৈছে minus 5y ৰাখিছো 27/13 ক এবাৰ পক্ষান্তৰিত কৰিছো minus 27/13 হৈছে 13 টোক লসাগু লৈছো ইয়াত 4 তলত 1 এটা আছে একটো 13 বাৰ যাব 13 4 52 minus 27 52 ৰ পৰা 27 বিয়োগ কৰোতে 25 হৈছে এবাৰ সোৱা -5 টো নাইকিয়া কৰিব লাগিব -5 টো পক্ষান্তৰিত কৰিবলৈ বিচাৰিছো ইয়াত পূৰণ হৈছে গতিকে হিফালে হৰণ হৈ যাব মাইনাস চিনডাল হিতু পক্ষত দিছো এই পক্ষ পৰা নাইকিয়া কৰিবা দুইটা পক্ষকে মাইনাসৰে পূৰণ কৰিছো বুলি ভাবি লোৱা ইয়াত প্লাস হৈ গল ইয়াত মাইনাস হৈ গল আৰু 5 টো 25 ত 5 বাৰ যাব তেতিয়া থাকিল গৈ -5/13 গতিকে সমাধান হল গৈ 9/13 আৰু y equal -5/13 নম্বৰ 4 টো কৰিবলৈ লৈছো সোৱা x/2 plus twice y/3 equal -1 এই ভগ্নাংশটো নাইকিয়া কৰি ল'ব লাগিব সোৱা ভগ্নাংশটো তোমালোকে যিকোনো প্ৰকাৰে নাইকিয়া কৰিব পাৰিবা মই বেলেগ বেলেগ পদ্ধতিত নাইকিয়া কৰিব পাৰিবা মই লসাগুলৈ কৰিছো 2 আৰু 3 লসাগু 6 2 টো ইয়াত 3 বাৰ গল গতিকে 28x হল plus 3 টো ইয়াত দুবাৰ গল 2 2 4 4y equal -1 আৰু 6 টো পিছৰ বৰ্জ্য পূৰণ হৈ -6 হৈছে এক নম্বৰ দি দিলো তাৰ পিছৰটো x - y/3 equal 3 আছিল 3 লসাগু লৈছো 1 টো ইয়াত 3 বাৰ যাব 3 টো x ৰ লগত পূৰণ হ'ব 28x মানে x ৰ লগত এক এটা আছে 3 টো ইয়াত এবাৰ যাব গতিকে y হল equal 3 28x - y equal 9 এতিয়া সোৱা অংকটোত 28x আৰু 28x মিলি আছে আমি আগতে মিলাবৰ কাৰণে কিবা সংখ্যা কিবা অংকৰে পূৰণ কৰি লৈছো আগৰ অংক কেইটাত এটোত পূৰণ কৰিব লগা নাই 28x আৰু 28x কাৰণ x ৰ সহগ দুয়োটা মিলিয়ে আছে কিন্তু আগত একো চিন নাই মানে প্লাস চিন আছে মই কৈছিলো যে দুইটাৰ আগত একে চিন থাকিলে মাইনাস কৰিব লাগিব 1 ৰ পৰা 2 মাইনাস কৰিম এইখিনি তোমালোকে পাতিব পাৰা নাপাতিব পাৰা ডাইৰেক্ট চাই মাইনাস কৰি দিবা তথাপিতো পাতি ললে সুবিধা হ'ব সোৱা 28x + 4y - 6 পাতিছো তাৰ তলত 28x - y equal 9 মাইনাস কৰিলে চিন বিলাক খলনি হয় তো এটো 28x নাইকিয়া হৈ গল এটো প্লাস চিন হৈ যাব গতিকে 5y equal এটো মাইনাস হৈ যাব -15 y equal -15/5 পাছৰে 15 3 বাৰ যাব গতিকে -3 হৈ গল y এর মান 1 ত বহাই পাও এক নম্বৰ সমীকৰণটোত y এর ঠাইত কিমান বহাম -3 28x + 4 * y আছিল গতে 4 * -3
4 আৰু 3 পূৰণ হতে -12 হৈছে -6 -12 টো পক্ষান্তৰিত হতে +12 হৈছে -6 আৰু +12 লগ লগাওতে +6 হৈছে 3 টোৰে 6 হৰণ কৰোতে দুবাৰ গৈছে গতিকে সমাধান হৈ গল x = 2 আৰু y = -3 ইয়াৰ 5 নম্বৰ অংকটো চোৱা 28y/2 আৰু 5x/3 আছে ইকুৱেল -2 লসাগু লৈছো 6 9y - 10x হৈছে ইকুৱেল -2 আৰু 6 টো ইয়াৰ লগত পূৰণ হতে -12 হৈছে ঠিক একেদৰে ইয়াত লসাগু 3 লৈছিলো y + x হৈছে 13/16 আৰু 3 টো 13 ৰ লগত পূৰণ হতে 39 হৈছে শেষত ইফালে এটা ভগ্নাংশ 16 থাকিলে গতিকে 16 এ প্ৰত্যেককে পূৰণ কৰিছো 16y 16x 39 নম্বৰ 2 দিলো এতিয়া চোৱা মিলাব লাগিব y সহগ ইয়াত 9 আছে ইয়াত 16 আছে x ৰ সহগ 10 আছে ইয়াত 16 আছে গতিকে মিলাবলৈ চাওতে চোৱা 1 নম্বৰটোক 8 ৰে পূৰণ কৰিছো 72y 80x আৰু 12 8 ৰে পূৰণ কৰি 96 হৈছে -96 ইয়াক 5 ৰে পূৰণ কৰিছো 80 ইয়াকো 80 হৈছে ইয়াক 5 ৰে পূৰণ কৰি 195 এতিয়া চোৱা মিলি থকা সহগ মিলি আছিল x ৰ দুইটাৰে বেলেগ বেলেগ চিন গতিকে যোগ কৰি দিছো 152y = 99 y = 99/152 হৈছে y এর মান 2 বহাইছো 2 নম্বৰ সমীকৰণত y এর ঠাইত কি y আছিল 16 * 99/152 + 16x = 39 এটোটা পূৰণ কৰি দিছো 198/19 + 16x = 39 16x ৰাখি দিলো 39 - 198/19 হৈছে তে লসাগু 19 এ হ'ব ইয়াৰ তলত এক এটা আছে একটো 19 বাৰ যাব 19 টো 39 লগত পূৰণ কৰোতে 741 হৈছে -198 741 ৰ পৰা 198 বিয়োগ কৰোতে 543 হৈছে x ৰ লগত থকা 16 টো তললৈ দিছো ইয়াত পূৰণ হৈছিল যেহেতু তলত গৈছে তাৰ পাছত 543 তললৈ 304 আহিলে 543 মৌলিক সংখ্যা গতিকে কটা নাযাব সমাধান হৈ গল গৈ 543/304 আৰু y = 99/152 আৰু তোমালোকৰ কিতাপত এই অংকটোৰ উত্তৰটো ভুল কৰি দিয়া আছে এবাৰ 6 নম্বৰটো লৈছো ইয়াৰ আগতে তোমালোকে 5 নম্বৰটো জটিল ক্যালকুলেশনৰ অংক কৰিছিলে গতিকে সহজে পাবা x - y = 3 আছে x/3 + y/2 = 6 আছে এটো ভগ্নাংশটো নাইকিয়া কৰিছো লসাগু 6 লৈছো 2x কিয় হৈছে তোমালোকে গম পাইছা চাগে 3 টো ইয়াত দুবাৰ গৈছে আৰু 2 টো x ৰ লগত পূৰণ হৈছে ঠিক তেনেকৈ 28y কিয় হৈছে তোমালোকে বুজি পাইছা এটো 36 কৰ পৰা হল 6 টো বৰ্জ্য পূৰণ হৈ পেলাই হৈছে নম্বৰ 2 আৰু 1 নম্বৰটো x - y আছিল গতিকে y টোকে মিলাই দিছো 3 ৰে পূৰণ কৰিছো 28x - 28y = 9 3 নম্বৰ দিছো আৰু তো 1 ৰে পূৰণ কৰিছো 2x + 28y = 36 তে যোগ কৰি দিছো যেহেতু যি দুটা চলকৰ সহগ মিলি আছে সেই দুটাৰ চিন বিলাক বেলেগ বেলেগ গতিকে 5x হল আৰু ইফালে 45 x = 9 হৈছে চোৱা x ৰ মান 1 ত বহাই পালো 9 - y = 3 -y = 3 - 9 -y = -6 মাইনাস কেডাল কটা গল y = 6 এটাকে সমাধান হল x = 9 আৰু y = 6 7 নম্বৰটো চোৱা 8/x - 9/y = 1 দিছে 1 নম্বৰ আৰু 10/x = 6/y = 7 দিছে 2 নম্বৰ ইয়াত চোৱা তলত চলক কেইটা আছে তলত চলক কেইটা থাকিলে এটা বেলেগ নিয়ম কৰি লব লাগিব ইয়াত চোৱা 8 * 1/x ৰ নিচিনা হৈছে 8/x মানে 8 * 1/x গতিকে এই 1/x ৰাখিটোক a বুলি ধৰিছো ঠিক তেনেকৈ 9 * 1/y আছে এটো b বুলি ধৰিছো তে 1 ৰ পৰা কি পাম 1 নম্বৰ সমীকৰণটো 8a কাৰণ 1/x মানে a - 9b = 1 ঠিক তেনেকৈ 2 নম্বৰৰ পৰা কি পাম 10a + 6b = 7 3 নম্বৰ 4 নম্বৰ সমীকৰণ দিলো তে এই দুটাহে সমাধান কৰিব লাগিব প্ৰথমতে তেছো 9 আৰু 6 আছে মিলাবলৈ চেষ্টা কৰবা 8 আৰু 10 মিলালেও হ'ব কিন্তু 9 আৰু 6 মিলাবলৈ সুবিধা হৈছে 3 নম্বৰ সমীকৰণ 2 ৰে পূৰণ কৰোতে 16a - 18b 9 * 2 = 18 8 * 2 = 16 1 * 2 = 2 5 নম্বৰ দিছো 4 নম্বৰটো 3 ৰে পূৰণ কৰিছো চোৱা 3 * 10 = 30 6 * 3 = 18 7 * 3 = 21 এতিয়া চোৱা b ৰ সহগ কেইটা মিলি আছে এটা 18 আৰু 18 চিন বেলেগ বেলেগ যোগ কৰি দিছো 46a = 23 হৈছে a = 23/46 26 to 23 22 এবাৰ যাব 46 ত দুবাৰ যাব গতিকে a = হৈ গল 1/2 এতিয়া a এর মান 4 নম্বৰ সমীকৰণত বহাম 4 নম্বৰত বহালেও হ'ব 3 নম্বৰত বহালেও হ'ব 5 ত বহালেও হ'ব 6 ত বহালেও হ'ব এইটা যত a b আছে তাত বহালেই হ'ব কোনবাটা মই 4 টোতে বহাই দিলো 4 নম্বৰ সমীকৰণ আছে 10a 10 * 1/2 + 6b = 7 2 টো ইয়াত 5 বাৰ যাব পিছৰ শাৰীটোত 6b পাতিছো 5 টো পক্ষান্তৰিত কৰি দৰে -5 দিছো 6b = 2
b equal 2/6 দুইটো ইয়াত এবাৰ কাটা যাব ইয়াত কাটা যাব তিনিবাৰ তেতিয়া b equal 1/3 হৈ গ'ল একচুয়ালি a আৰু b উলিয়াব দিয়া নাছিল আমাক উলিয়াব দিছিলে x আৰু y কাৰণ সমীকৰণ কিটাত x y হে আছে কিন্তু আমি a মানে কিমান ধৰিছো 1/x a মানে আকৌ পালো 1/2 গতিকে 1/x equal 1/2 বৰ্জ পূৰণ কৰি দিলে বা ঘূৰাই দিলে x equal 2 হ'ব চোৱা ঠিক তেনেকৈ হেতু হ'ব y equal 3 গতিকে সমাধান হৈ গ'ল x equal 2 আৰু y equal 3 3.4 অনুসলনিত অপনয়ন পদ্ধতিত কৰিব দিয়া 1 নম্বৰৰ 7টা অংক কৰিলো এই অংককেইটা তোমালোকে ভালকৈ প্ৰেক্টিস কৰা পৰীক্ষাত কিন্তু এছএছএলসি পৰীক্ষাত অপনয়ন পদ্ধতি বা প্ৰতিস্থাপন বা বৰ্জগুণন পদ্ধতি বুলি উল্লেখ কৰি নিদিয়ে তোমালোকে যিকোনো এটা পদ্ধতি ভালকৈ পাৰিব লাগে কিন্তু অপনয়ন পদ্ধতি বহুত সময়ত প্ৰয়োগ হৈ থাকে এইকেইটা ভালকৈ শিকি লোৱা মই পিছৰ ভিডিঅ'টোত 2 নম্বৰৰ যিখিনি আখৰৰ অংক আছে সেই অংকখিনি কৰি দেখুৱাম